হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেলত আপোনাক সকলোকে আদৰণি জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি মই লৈ আহিছোঁ এখন পানীলাওৰ ৰেচিপি, আৰু ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আপোনালোকক চাব আৰু বনাই খাই চাব কেনেকুৱা হয়। তেনেহ'লে ব'লক। তো অলপমান ল'ম লাওটো, মই গোটেইখিনি মোক নালাগে, অলপ কাটি লওঁ। এতিয়া মই বাকলি গুচাই ল'ম। বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই সৰু সৰু টুকুৰাকৈ কাটি ল'ম। কাটি ল'লোঁ। এয়া টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মই এইখিনি ধুই ল'ম। এইখিনি ধুই পানীটো নিগৰাই ল'ম। এইখিনি মোৰ ধোৱা হৈ গ'ল। এয়া মই এতিয়া ধুই ল'ম। ধুই এতিয়া মই কেৰাহীত দি দিম। এইখিনি কেৰাহীত দি দিম। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো পাতি লওঁ। তাৰপিছত মই ধুই থোৱা লাওখিনি ইয়াত ঢালি দিম। এইখিনি দিম মই এতিয়া চেনি আপুনি আপোনাৰ অনুযায়ী দিব। আপুনি মিঠা কিমানটো খায় তাৰ অনুযায়ী দিব। মই গোটেইখিনি দি দিছোঁ চেনি। আপুনি মিঠা কম খালে কমকৈ দিব, বেছি খালে বেছিকৈ দিব। চেনি দিয়াৰ পিছত ইয়াত দি দিম অলপ নিমখ সোৱাদ অনুযায়ী। ইয়াত এতিয়া অলপ সময় মই সিজিব দিম। ঢাকি ইয়াৰ গেছটো অলপ কমাই দিওঁ। গেছটো অলপ কমাই দিব। এতিয়া ইয়াত দি দিছোঁ মই ইলাচি, 2টা ইলাচি দানা ইয়াত গুড়া কৰি লৈছোঁ। গুড়া কৰি ইয়াত দি দিওঁ মই ইয়াত গোন্ধটোৰ কাৰণে। লাওৰ যিটো নিজৰ যিটো গোন্ধ চেণ্ট, সেইটো অলপ নাইকিয়া হ'ব। অলপ সিজিব দিম। এতিয়া ইয়াত দিম মই পিস্তা বাদাম আৰু কাজু, 2টাই মই গুড়া কৰি লৈছোঁ। গুড়া কৰি এতিয়া মই ইয়াত দি দিম।
তাৰপিছত দিম মই নাৰিকল, ৰুকি থোৱা নাৰিকল, লগতে নাৰিকল ইয়াত লৰাই দিম। আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে, এনেকুৱা লাগিলে খাই ভালো পাব পাৰে, খাই পেলাই চাব, চাই ক'ব কেনেকুৱা লাগে। এইখিনি এতিয়া ইয়াৰ পানীখিনি শুকাই নোযোৱালৈকে, লাওৰ যিটো পানী ওলাইছে দেখিছে নহয়, ইয়াত লাওৰ পানী, এইখিনি পানী শুকাই নোযোৱালৈকে মই ইয়াক সিজাই থাকিম। পানীখিনি শুকাই যোৱাৰ পিছতহে মই ইয়াক চাম। আকৌ ঢাকনটো লুটিয়াই আকৌ ঢাকি দিম। এয়া মোৰ বনোৱা হৈ গ'ল। লাওৰ যিটো ভিতৰত পানী থাকে, এই পানীটো ভিতৰৰ পানী বনোৱাতে পানীটো শুকোৱালৈকে আপুনি শুকাব চেষ্টা কৰিব। যিমান লাওৰ পানীটো শুকাব তেতিয়া আকৌ সোৱাদটো আহিব। ভিতৰৰ পানীটো যাতে শুকাই যায়। গেছটো অফ কৰি দিম। এতিয়া মই এই বাতিত উলিয়াই লৈছোঁ। এইখিনি মই উলিয়াই ল'লোঁ। ইয়াত দি দিছোঁ মই খাটি মৌ। মই খাটি মৌ অলপ দি দিছোঁ। আপুনি খাটি মৌৰ লগত দি এনেকৈ খাই চাব। অলপ মৌ দিছোঁ। কেনেকুৱা হৈছে মোৰ ৰেচিপিটো, আপোনালোকে বনাই খাই টেষ্ট কৰি চাব, জনাব মোক কমেণ্ট কৰি। থেংক ইউ।